আপুনি চাৰ্টিফিকেট বা মাৰ্কশ্বিটত ক'ৰবাত বিফল হৈছে নেকি? হয়, বৰ্তমান প্ৰজন্মৰ বহুতেই এই ক্ষেত্ৰত হীনমন্যতাত ভোগা দেখা যায় যে তেওঁলোকে জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাসমূহত চাৰ্টিফিকেট বা মাৰ্কশ্বিটত বিফল হয় আৰু বহুতেই হয়তো আত্মহত্যাৰ দৰে পথো বাছনি কৰি লয়। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনে কিছুমান উদাহৰণৰ কথা ক'ম যি আপোনালোকক সামান্য পৰিমাণে হ'লেও নিজকে অনুপ্ৰেৰণা যোগোৱাত সহায় কৰিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যদি এনে কিছুমান ব্যক্তিৰ জীৱন দৰ্শনলৈ মন কৰোঁ তেন্তে আমি দেখিম যে তেওঁলোক চাৰ্টিফিকেট বা মাৰ্কশ্বিটত কোনোদিন সফল ব্যক্তি নাছিল, কিন্তু নিজ প্ৰতিভাৰ বলত নিজকে প্ৰতিষ্ঠিত কৰাৰ লগতে আন বহুজনৰ কাৰণে আদৰ্শৰ কাৰণ হৈ পৰিছে। সেয়েহে আমি যদি চাৰ্টিফিকেট বা মাৰ্কশ্বিটত ক'ৰবাত বিফল হওঁ তেন্তে আমাৰ যি দিশত প্ৰতিভা থাকে সেই প্ৰতিভাৰ ক্ষেত্ৰত সজাগ হোৱা উচিত বা সেই প্ৰতিভাক লৈ ভৱিষ্যতে সপোন দেখা উচিত। ভাৰতৰ প্ৰেক্ষাপটত নৰেন্দ্ৰ মোদী হৈছে এনে এজন ৰাজনীতিবিদ যি চাৰ্টিফিকেট বা মাৰ্কশ্বিটত কোনোদিন চোকা বা মেধা নাছিল, কিন্তু নিজ প্ৰতিভাৰ বলত আজি সমগ্ৰ বিশ্বৰ ভিতৰতে এজন প্ৰতিভাশালী ৰাজনৈতিক নেতা হ'বলৈ সক্ষম হৈছে। তেওঁ চাৰ্টিফিকেট বা মাৰ্কশ্বিটত কোনোদিন চোকা বা মেধা নাছিল। তেওঁ জীৱনত কোনোদিন প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পোৱা নাছিল বা দ্বিতীয় বিভাগতো উত্তীৰ্ণ হৈ পোৱাই নাছিল, কিন্তু তাৰ পিছতো আজি সমগ্ৰ বিশ্বৰ দৰবাৰত নিজকে প্ৰতিষ্ঠিত কৰিব পৰা এজন সফল ৰাজনৈতিক নেতা। অৰণ্য মানৱী হিচাপে খ্যাত যাদৱ পায়েং হৈছে এনে এজন ব্যক্তি যি মাত্ৰ অষ্টম শ্ৰেণীলৈকেহে অধ্যয়ন কৰিছিল, কিন্তু তেওঁক আজি বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহে বক্তৃতা প্ৰদান কৰিবলৈ আমন্ত্ৰণ কৰে। তেওঁৰ বক্তৃতা শুনিবলৈ বহুতো লোক আগ্ৰহেৰে ৰৈ থাকে। বিশ্ববিখ্যাত বিজ্ঞানী থমাছ এলভা এডিছন হৈছে এনে এজন বৈজ্ঞানিক যি চাৰ্টিফিকেট বা মাৰ্কশ্বিটত কোনোদিন চোকা বা মেধা নাছিল। ছাত্ৰ অৱস্থাত তেওঁ পঢ়া বিদ্যালয়খনৰ পৰা শিক্ষকে তেওঁক খেদি পঠিয়াইছিল তেওঁ অত্যন্ত গাধা ছাত্ৰ হোৱাৰ বাবে। ছাত্ৰজনৰ মাকেও স্বাভাৱিক আচৰণেই সমাজৰ আগত এই বুলি কৈছিল যে ছাত্ৰজন অত্যন্ত চোকা হোৱাৰ বাবে পঢ়াশালীলৈ নগ'লেও হয়। কিন্তু এডিছন বা মাক এই ক্ষেত্ৰত হাৰি যোৱা নাছিল, যাৰ ফলস্বৰূপে এডিছনে ভৱিষ্যতলৈ বৈদ্যুতিক বাল্বৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। এনে উদাহৰণবিলাকেই প্ৰমাণ কৰে যে এখন ভাল চাৰ্টিফিকেট বা মাৰ্কশ্বিট হয়তো জীৱিকা নিৰ্বাহৰ আহিলা হ'ব পাৰে, কিন্তু কেতিয়াও জীৱন হ'ব নোৱাৰে।